নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম মাটিৰ ৰেজিষ্ট্ৰেশ্যন ডিড বা মাটিৰ ৰেজিষ্ট্ৰেশ্যন দলিল সম্পৰ্কে। মাটিৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতে আপুনি মাটি এডোখৰ কিনি চেল পাৰমিশ্যন বা NOC উলিয়াই মাটিৰ ৰেজিষ্ট্ৰেশ্যন যিখন ডিড হয় সেই ডিডখন প্ৰথমতে আপুনি প্ৰস্তুত কৰি ল'ব লাগিব। তাত কিছুমান প্ৰিণ্টিং কৰিব লগা থাকে দলিলখনত, বা দলিলখনত কিছুমান চাবলগীয়া কথা থাকে, যিবিলাক কথা নেকি আমি যদি গুৰুত্ব নিদিওঁ ভৱিষ্যতে আমাৰ হয়তো বহুতো অসুবিধাৰ সন্মুখীন আমি হ'ব লগা হ'ব পাৰে। সেয়েহে সেই ৰেজিষ্ট্ৰেশ্যন ডিডখন বনোৱাৰ আগতে বা প্ৰিণ্ট কৰাৰ আগতে আমি কি কি কথা গুৰুত্ব দিব লাগে সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম। আৰু মোৰ মতে এই কথাখিনি আমি সকলোৱে জনাটো দৰকাৰ এইবাবেই যে আমি যদিও এজন উকিলৰ সহায় লওঁ ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত, বা আমি নিজেও কৰিব পাৰোঁ। মইতো নিজেই এই কামখিনি যিজন মানুহে মাটিখিনি কিনে তেখেতে নিজে কৰাটোৱে মই ভাল বুলি ভাবোঁ, আৰু নিজে কৰিব পাৰে। আপুনি যদি এই মাটিটো নিজে ক্ৰয় কৰিছে আপুনি নিজেও এই কামখিনি কৰিব পাৰে। কোনো উকিল বা অন্য মানুহৰ সহায় নোলোৱাকৈ এই কামখিনি আপোনালোকে কৰিব পাৰে। আৰু কৰিলে অন্ততঃ যিখিনি ফিজ আমি দিবলগীয়া হয় উকিলক বা অন্য মানুহক, সেই ফিজখিনি অন্ততঃ আমাৰ বাচি যায়। আৰু লগতে এটা কথা হ'ল কি, যদি আমি উকিলৰ সহায় লওঁ বা অন্য মানুহৰ সহায় লওঁ, তেতিয়াহ'লেও আমাৰ ডিডখন শুদ্ধ হৈছেনে নাই বা শুদ্ধকৈ ডিডখন প্ৰস্তুত কৰা হৈছেনে নাই এই কথাখিনি আমি জানিবৰ কাৰণে এই ভিডিঅ'টো বা এই কথাখিনি আমি জনাটো অতিকৈ প্ৰয়োজন। যদি ভিডিঅ'টো হেল্পফুল হয় বুলি ভাবে লাইক এটা কৰি দিব, আৰু মাটি বাৰী সম্পৰ্কে আপোনালোকৰ মনত কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰি জনাব। লগতে আপোনালোকলৈ এটা অনুৰোধ থাকিল, যদি মোৰ এই চেনেলটো বা মোৰ এই ভিডিঅ'টো আপুনি প্ৰথমবাৰৰ কাৰণে চাই তেতিয়াহ'লে ভিডিঅ'টোৰ লগত থকা ৰঙা ছাবস্ক্ৰাইব বটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ওচৰত থকা বেল আইকনটো অন কৰি অল কৰি থ'ব। তেতিয়াহ'লে মই চেনেলত যেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপুনি প্ৰথমে নটিফিকেশ্যন পাই যাব। আৰু কেতিয়া বেছি পলম নকৰি ভিডিঅ'ৰ মূল অংশৰ ফালে আগবাঢ়ি যাওঁ। এইখন হৈছে NOC। আপুনি মাটি এডোখৰ ক্ৰয় কৰি মাটিডোখৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতে এনেকুৱা ধৰণৰ NOC আপুনি এখন উলিয়াই ল'ব লাগিব। আৰু এই NOCখন ক'ত কেনেকৈ উলিয়াব পাৰি, কেনেকৈ ইয়াক আবেদন কৰা হয় সেই সম্পৰ্কে মোৰ ইতিমধ্যে বহুকেইটা ভিডিঅ' বনাই থোৱা আছে। যদিহে আপোনালোকে প্ৰয়োজন হয় তেতিয়াহ'লে ভিডিঅ' ডিছক্ৰিপশ্যনত ইয়াৰ লিংক থাকিব, তাত গৈ চাই ল'ব পাৰিব। নতুবা মোৰ চেনেলতো ইয়াৰ ভিডিঅ' বহুকেইটা আছে, তাতো আপোনালোকে চেনেলত ভিজিট কৰি ভিডিঅ'কেইটা চাই ল'ব পাৰিব। এতিয়া এই NOCখন আপোনালোকে উলিয়াই লোৱাৰ পিছত ইয়াৰ পিছৰ কামটো হ'ল, এতিয়া আমি চেল ডিডখন বা বিক্ৰী যিখন দলিল হয় সেই দলিলখন প্ৰথমতে প্ৰস্তুত কৰি ল'ব লাগিব। তাৰপিছতে আমি সেই দলিলখন আমি ৰেজিষ্টাৰ কৰিব পাৰিম। এই দলিলখন বা চেল ডিডখন কেনেকৈ আমি প্ৰস্তুত কৰিম সেই সম্পৰ্কে এতিয়া জানো আহক। আমি আজি আলোচনা কৰোঁ আহক, যদিহে আপুনি দলিলখন বা ডিডখন ষ্টাম্পৰ জৰিয়তে প্ৰস্তুত কৰি, তেতিয়াহ'লে ষ্টাম্পৰ জৰিয়তে ডিডখন প্ৰস্তুত কৰোঁতে আমি কি কি কথা গুৰুত্ব দিব লাগিব বা কি কি বিষয় আমি অতি গুৰুত্ব সহকাৰে চাব লাগিব। এই ষ্টাম্পত যেতিয়া আমি দলিলখন প্ৰিণ্ট কৰাম তেতিয়া আমি কেইটামান কথা প্ৰিণ্ট কৰাৰ সময়ত গুৰুত্ব দিব লাগে। প্ৰথমে চাবলগীয়া বিষয়টো হৈছে পাৰ্চেছ বাই। এই পাৰ্চেছ বাইত মাটিটো যোনে ক্ৰয় কৰিছে তেখেতৰ নামটো শুদ্ধকৈ ইয়াতে বহিছেনে নাই আমি চাব লাগিব। তাৰপিছত চাব লাগিব ডিছক্ৰিপশ্যন অফ ডকুমেণ্টছ, এইটো আৰ্টিকুলটো ঠিকমতে হৈছেনে নাই চাব লাগিব, 23 হ'ব লাগিব এইটো। তাৰপিছত আমি চাব লাগিব প্ৰপাৰ্টি ডিছক্ৰিপশ্যন। প্ৰপাৰ্টি ডিছক্ৰিপশ্যনত মাটিটো আমি কিমান মাটি ক্ৰয় কৰিছোঁ সেই পৰিমাণটো ইয়াতে শুদ্ধ হৈছেনে নাই চাব লাগিব। ডাক নম্বৰ, পট্টা নম্বৰ আৰু ভিলেজ, কোনখন ৰেভিনিউ ভিলেজত মাটিটো অৱস্থিত, আৰু মৌজা, এইখিনি শুদ্ধকৈ বহিছেনে নাই আমি ভালদৰে চাব লাগিব। তাৰপিছত চাব লাগিব কনচিডাৰেশ্যন প্ৰাইচ। এই প্ৰাইচটো NOCখন উলিওৱাৰ সময়ত আপোনাৰ মাটিটোৰ যিমান ভেলু ধৰা আছিল সেইটো এমাউণ্ট ইয়াত লিখা হৈছেনে নাই ঠিকমতে চাব লাগিব। তাৰপিছত আমি চাব লাগিব ফাৰ্ষ্ট পাৰ্টি। ফাৰ্ষ্ট পাৰ্টিটো হ'ব যোনে মাটিটো বিক্ৰী কৰিছে সেই চেলাৰজনৰ নাম ইয়াতে থাকিব। চেলাৰজনৰ নামটো শুদ্ধকৈ বহিছেনে নাই এইখিনিতে চাব লাগিব। ছেকেণ্ড পাৰ্টি হ'ব যোনে মাটিটো ক্ৰয় কৰিছে, মাটিটো ক্ৰয় কৰা মানুহজনৰ নাম ছেকেণ্ড পাৰ্টিত শুদ্ধকৈ বহিছেনে নাই এইটো আমি চাব লাগিব। তাৰপিছত চাব লাগিব ষ্টাম্প ডিউটি পেড বাই, মানে ষ্টাম্প ডিউটি বা দলিলৰ টকাটো কোনে পৰিশোধ কৰিছে, এইটো হ'ব পাৰ্চেজাৰ। পাৰ্চেজাৰৰ নামটো ইয়াতে থাকিব। পাৰ্চেজাৰে ষ্টাম্পৰ টকাটো পে'মেণ্ট কৰে, তেখেতৰ নামটো ইয়াতে শুদ্ধকৈ বহিছেনে নাই আমি চাব লাগিব। আৰু ষ্টাম্প ডিউটি এমাউণ্টত কিমান টকাৰ দলিল আমি ক্ৰয় কৰিলোঁ সেই এমাউণ্টটো ইয়াতে লিখা থাকে। মাটি ৰেজিষ্ট্ৰেশ্যন খৰচ বুলি মোৰ এটা ভিডিঅ' আছে, কিমান টকাৰ দলিল ল'ব লাগে সেই সম্পৰ্কে, সেই ভিডিঅ'টোত চালে আপোনালোকে গম পাই যাব। তাৰপিছত আমি ইয়াতে এই দলিলখনৰ শেষৰ ফালে এনেকৈ পথালিকৈ এইখিনিতে চেলাৰকেইজনে চহী কৰিব। চেলাৰকেইজনে এইখিনিতে এনেকৈ পথালিকৈ চহী কৰিব, যিমানজন চেলাৰ আছে ইয়াতে এনেকৈ চহী কৰিব পথালিকৈ। এই লাইনডাল পাৰ হ'ব দিব নালাগে চহী কৰাৰ সময়ত, আৰু এনেকৈ পথালিকৈ চেলাৰকেইজনে ইয়াতে চহী কৰিব। আৰু তলৰ ফালে যদি পাৰে পাৰ্চেজাৰেও চহী কৰিব পাৰে, একো নাই, পাৰ্চেজাৰেও এইখিনিতে তলৰ ফালে চহী কৰিব পাৰে। কিন্তু ওপৰৰ ফালে এনেকৈ পথালিকৈ চেলাৰকেইজনে প্ৰথমে চহী কৰি ল'ব। আৰু এই যিডাল লাইন আছে এই লাইনডাল চহী কৰাৰ সময়ত পাৰ হৈ যাব দিব নালাগে।
এই দলিলখনৰ বেকফালে আমি কি কৰিম, দলিলখনৰ বেকফালেও আমি চহী কৰিব লাগিব। ইয়াতে চেলাৰ পাৰ্চেজাৰে চহী কৰিব লাগিব। মই দলিলখন কেনেকৈ প্ৰস্তুত কৰা হয়, কাই ক'ত কেনেকৈ চহী কৰিব লাগিব, সকলোখিনি কথা ভালদৰে বুজাই দি আছোঁ। আপোনালোকে মাত্ৰ মন দি ভিডিঅ'টো শুনি যাব। এই দলিলখনৰ বেকফালে ওপৰৰ ফালে এইখিনিতে চেলাৰে চহী কৰিব। ওপৰৰ পৰা অকণমান ঠাই এৰি এনেকৈ চেলাৰে চহী কৰিব। তাৰপিছত অকণমান ঠাই এৰি তলৰ ফালে এইখিনিতে চেলাৰে চহী কৰিব আৰু তাৰ তলত এনেকৈ পাৰ্চেজাৰে এইখিনিতে চহী কৰিব। আকৌ এবাৰ চাই লওক, ই ষ্টাম্পখনৰ বেকফালে ওপৰৰ পৰা অকণমান ঠাই এৰি এইখিনিতে চেলাৰে চহী কৰিব আৰু মাজত ঠাই এৰি তলৰ ফালে এনেকৈ চেলাৰে ওপৰত চহী কৰিব। তাৰপিছত তলত পাৰ্চেজাৰে চহী কৰিব আৰু এইখিনিতে বেকফালে এইখিনিতে কোনোবা এজন মানুহে আইডেণ্টিফাই কৰি দিব। আপোনাৰ ফালৰ কোনোবা এজন মানুহ হ'লেও হ'ব, যিকোনো এজন মানুহে ইয়াত আইডেণ্টিফাই কৰি দিব পাৰিব। তাৰপিছত ই ষ্টাম্পখনৰ লগত সংলগ্ন যিকেইখন পেজ থাকে সেই পেজখনত আমি কি কি কথা গুৰুত্ব দিব লাগে চাওঁ আহক। এইখন হৈছে চেল ডিড। ই ষ্টাম্পখনৰ লগত সংলগ্ন এনেকুৱা ডিড অফ চেল বুলি লিখা থাকিব আৰু ইয়াতে আমি কি কি কথা গুৰুত্ব দিব লাগিব। প্ৰথমে চাব লাগিব চেলাৰ কেইজনৰ নাম শুদ্ধকৈ বহিলে নাই। চেলাৰ কেইজনৰ নাম ইয়াতে শুদ্ধকৈ বহিলে নাই আমি চাব লাগিব। তেখেতসকলৰ এড্ৰেছখিনি ঠিকমতে বহিলে নাই আমি চাব লাগিব। তাৰ তলতে থাকিব পাৰ্চেজাৰজনৰ নাম। ইয়াতে পাৰ্চেজাৰজনৰ নাম থাকিব। পাৰ্চেজাৰজনৰ নাম শুদ্ধকৈ বহিলে নাই, তেখেতৰ এড্ৰেছ গোটেইখিনি শুদ্ধকৈ বহিলে নাই, ইয়াতে আমি চাব লাগিব। তাৰপিছত চাব লাগিব আমি মাটিখিনি যিমান পৰিমাণৰ মাটি ক্ৰয় কৰা হৈছে সেই পৰিমাণৰ মাটিটো ইয়াত শুদ্ধকৈ বহিছেনে নাই চাব লাগিব। তাৰপিছত চাব লাগিব দাগ নম্বৰ পটা নম্বৰখিনি ঠিকমতে ইয়াতে লিখা হৈছেনে নাই, প্ৰিণ্ট হৈছেনে নাই চাব লাগিব। ৰেভিনিউ ভিলেজ চাব লাগিব আৰু মৌজা এইখিনি গোটেইখিনি শুদ্ধকৈ বহিলে নাই আমি চাব লাগিব। আৰু ইয়াৰ পিছত আমি চাব লাগিব কনচিডাৰেশ্যন প্ৰাইচ। এই প্ৰাইচটো আপোনাৰ NOC-খনত যিটো প্ৰাইচ আছিল, NOC-খনত যিটো লেণ্ড ভেলু লিখা আছিল সেই ভেলুটো ইয়াতে লিখা হৈছেনে নাই আমি চাব লাগিব। আৰু তাৰপিছত এই পেজখনৰ এনেকৈ পথালিকে চেলাৰ কেইজনে চহী কৰিব। চেলাৰ কেইজনে এনেকৈ পথালিকে এই পেজখনত চহী কৰিব লাগিব। ষ্টাম্পখনৰ লগত সংলগ্ন থকা পিছৰ প্ৰতিখন পেজতেই চেলাৰ কেইজনে পথালিকে চেলাৰ কেইজনে চহী কৰিব লাগিব। প্ৰতিখন পেজতে যিমান কেইখন পেজ থাকে প্ৰতিখন পেজতে এনেকৈ চেলাৰ কেইজনে পথালিকে চহী কৰিব লাগিব। এতিয়া ই ষ্টাম্পখনৰ লগত সংলগ্ন থকা পেজৰ শেষৰ ফালে আমি কেইটামান কথা বিশেষকৈ মন দিব লাগিব। এইটো চাওক, ইয়াতে NOC নম্বৰ, আপোনাৰ NOC-খন বা চেল পাৰ্মিশ্যনখন ওলাওঁতে যিটো NOC নম্বৰ আছিল সেই NOC নম্বৰটো এইখিনিতে শুদ্ধকৈ বহিলে নাই আমি ভালদৰে গুৰুত্ব দি চাব লাগিব। তাৰপিছত চাব লাগিব চিডিউল অফ প্ৰপাৰ্টি মানে আপোনাৰ প্ৰপাৰ্টি বা মাটিখিনিৰ এড্ৰেছটো, কিমান পৰিমাণৰ মাটি আপুনি ক্ৰয় কৰিছে সেই পৰিমাণটো শুদ্ধকৈ বহিলে নাই, দাগ নম্বৰ পট্টা নম্বৰ আৰু ৰেভিনিউ ভিলেজ বা কোনখন মৌজাত আপোনাৰ মাটিখিনি অৱস্থিত সেই গোটেইখিনি কথা আমি ভালদৰে ইয়াতে চাব লাগিব। এই চিডিউল অফ প্ৰপাৰ্টি বা তফচিলখিনি শুদ্ধ হৈছেনে নাই আমি বিশেষভাৱে চাব লাগিব। কাৰণ কিয় এইখিনিৰ ওপৰত ভিত্তি কৰিহে মণ্ডলে মাটিখিনি নামজাৰি কৰে। গতিকে চিডিউল অফ প্ৰপাৰ্টি বা তফচিলখিনি শুদ্ধ হোৱাটো অতিকৈ প্ৰয়োজন। যদিহে অশুদ্ধ হয় তেতিয়াহ'লে আপুনি হয়তো এইখিনি পুনৰ ৰেক্টিফিকেশ্যন দলিল কৰি শুদ্ধ কৰিব লগা হ'ব পাৰে। তেতিয়া আৰু বহুখিনি অসুবিধাৰ সন্মুখীন হ'ব। তেতিয়া আপুনি চেলাৰ পাৰ্চেজাৰ সকলোবোৰ মানুহ গৈ বা উইটনেছ গৈ এইখিনি পুনৰ আপুনি নতুনকৈ কৰিব লগা হ'ব পাৰে। সেইবাবে চিডিউল অফ প্ৰপাৰ্টি বা দলিলখনৰ যিমানবোৰ চাবলগীয়া কথা মই দেখাই দিলোঁ সেই কথাখিনি বা সেই বিষয়খিনি আপোনালোকে গুৰুত্ব সহকাৰে চাব। ক'ৰবাত অকণমান ভুল হ'লেও আপোনালোকে ৰেক্টিফিকেশ্যন দলিল কৰি নতুনকৈ এই দলিল বনাব লগা হ'ব পাৰে। তেতিয়া হয়তো বহুখিনি অসুবিধাৰ সন্মুখীন হ'ব। এতিয়া এই দলিলখনৰ লগত সংলগ্ন পেজৰ শেষৰ পেজখনত আমি কাৰ চহী লাগে চাওঁ আহক। শেষৰ পেজখনত এনেকৈ লিখা থাকিব, প্ৰথমে ইয়াতে চেলাৰ কেইজনে চহী কৰিব লাগিব। ওপৰৰ ফালে চেলাৰ কেইজনে চহী কৰিব। এই পেজখনৰ ওপৰৰ ফালে এনেকৈ চেলাৰ কেইজনে চহী কৰিব। তাৰপিছত চেলাৰৰ তলত পাৰ্চেজাৰে যোনে মাটিটো লৈছে তেখেতে চহী কৰিব। আৰু ছাইডৰ ফালে এইখিনিতে উইটনেছ দুজন লাগিব। উইটনেছ দুজনৰ নাম এড্ৰেছ সকলোখিনি সম্পূৰ্ণকৈ লিখি দিব। নাম, কেয়াৰ অফ, ভিলেজ গোটেইখিনি এড্ৰেছ দুজন উইটনেছৰে আপোনালোকে গোটেইখিনি এড্ৰেছ শুদ্ধকৈ ইয়াত লিখি দিব। এতিয়া এই দলিলখন প্ৰস্তুত কৰি লৈ চহী গোটেইখিনি কৰি লৈ এনেকৈ চালান কাটি ৰেজিষ্ট্ৰেশ্যন ফিজটো পৰিশোধ কৰিব। ৰেজিষ্ট্ৰেশ্যন ফিজ কিমান পৰিশোধ কৰিব লাগিব এই সম্পৰ্কে মোৰ এটা ভিডিঅ' বনাই থোৱা আছে, মাটি ৰেজিষ্ট্ৰেশ্যন খৰচ বুলি। সেই ভিডিঅ'টো চালে গোটেইখিনি কথা বুজি পাব।
আৰু এই দলিলখন প্ৰস্তুত কৰি চহী সকলোখিনি হোৱাৰ পিছত সাব ৰেজিষ্ট্ৰাৰ অফিচত যদিহে যায় আপোনালোকে দলিলখন ৰেজিষ্টাৰ কৰে বা মাটিখিনি ৰেজিষ্টাৰ কৰে, তেতিয়াহ'লে চেলাৰ পাৰ্চেজাৰ উইটনেছ আৰু আইডেণ্টিফাই গোটেইকেইজন যাব লাগিব সাব ৰেজিষ্ট্ৰাৰ অফিচত গৈ। তেখেতসকলে ফটো উঠিব লাগিব, ফিংগাৰ প্ৰিণ্ট দিব লাগিব, তেনেকৈ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কমপ্লিট হ'ব। আৰু যদিহে ঘৰত কৰিব বিচাৰে, অসুখীয়া মানুহ হয় বা কিবা অসুবিধাৰ কাৰণে চেলাৰজন যাব নোৱাৰে বা পাৰ্চেজাৰজন যাব নোৱাৰে, তেতিয়াহ'লে তাৰ কাৰণেও এটা কণ্ডিশ্যন আছে। ঘৰতো আপুনি মাটিখিনি ৰেজিষ্ট্ৰেশ্যন কৰাই ল'ব পাৰে। এই সম্পৰ্কে মই ভিডিঅ' বনাম পৰৱৰ্তী পৰ্যায়ত। এটা সৰু কথা পাহৰি গ'লোঁ, মাটিটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত চেলাৰ পাৰ্চেজাৰ উইটনেছ আৰু আইডেণ্টিফাই গোটেইকেইজনৰে ID প্ৰুফ জেৰক্স কৰি দিব লাগিব। আৰু সেই ডকুমেণ্টছৰ তলত গোটেইকেইজনৰে ছিগনেচাৰ ল'বলৈ নাপাহৰিব। ছিগনেচাৰ লোৱাটো অতিকে প্ৰয়োজন। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম নতুন এটা বিষয় লৈ নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ। জয় আই অসম।